মানুহে বিচাৰি নোপোৱা প্ৰতিখন ঠাই সুন্দৰ আৰু পৰিষ্কাৰ হৈ থাকে। প্ৰকৃতিয়ে আমাক সকলো দিয়ে, কিন্তু এবাৰ যদি ভাবোঁ আমি প্ৰকৃতিক কি দিছোঁ? সকলো শান্তি বিনষ্ট কৰি আমি প্ৰকৃতিৰ পৰা কাঢ়ি লৈছোঁ। হৃদয়ৰ সলনি সলাব নোৱাৰি হৃদয়, জীৱনৰ সলনি জীৱন ৰাখিবও নোৱাৰি ধৰি ভাল লগা সকলো সময়। বেলিটো গৈ থাকে যিদৰে, চৰাইজাকো ৰৈ নাথাকে সেইদৰে। বেলিটো এদিন ডুব যায়, চৰাইজাকো উৰি যায়, দেখা পোৱা নাযায়, বিচাৰিও নাপায়। সেয়ে জীৱনৰ সকলো সুখ দুখ সামৰি কেৱল লক্ষ্যলৈ আগুৱাই যোৱা। উপেক্ষা মানুহৰ জীৱনৰ ডাঙৰ কবচ। কেতিয়াবা মানুহে বিশ্ব ব্ৰহ্মাণ্ডৰ চকু চাট মাৰি ধৰা ৰূপতো ভুল নগৈ উপেক্ষা কৰিব লাগিব। কদৰ্য ৰূপ দেখিও উপেক্ষা কৰিব পাৰিব লাগিব। ইয়াৰ মাজৰ পৰাই মনে বিচাৰি থকা বস্তুৰ সন্ধানো কৰিব পাৰিব লাগিব। মনৰ সন্তুষ্টিও বিচাৰি উলিয়াব পাৰিব লাগিব। এয়াই জীৱন আৰু জীৱনৰ পৰম চাৰিটা সত্য: দয়া, ক্ষমা আৰু কৰ্ম। দুহাতৰ পৰা সৰি পৰে মুঠি মুঠি সময়, পোৱা নোপোৱা, থকা নথকাৰ মাজেদি আমি আকৌ আগুৱাই যাওঁ। জীৱনক আদৰি ল'বা এনেকৈয়ে। জীৱনে প্ৰতাৰণা নকৰে, আমিহে প্ৰতাৰণা কৰোঁ জীৱনক।